হেল্ল' বন্ধুসকল, মই বজিদুল হক আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এয়া হ'ল বন্ধুসকল, এটা ইনকুবেটৰ মেচিন ঘৰতে বনাই কেনেকৈ কম খৰচত কণীৰ পৰা পোৱালি জগাব পাৰিব ইয়াৰ বিষয়ে জনাম। দেখিবলৈ পাইছে বন্ধুসকল, এইটো এটা ইনকুবেটৰ মেচিন হয়। এইটো থাৰ্মকলেৰে বনোৱা হৈছে। ইয়াত দুটা মাছেৰ কাৰ্টন লগাই পিনে এটা ইনকুবেটৰ মেচিন বনোৱা হৈছে। প্ৰথমে সেই মেচিনখনত আমি কণ্ট্ৰলাৰ ব্যৱহাৰ কৰিছোঁ এটা, লগতে দুটা 60 ৱাটৰ লাইট ব্যৱহাৰ কৰিছোঁ আৰু দুটা DC ফেন ব্যৱহাৰ কৰিছোঁ। আৰু DC ফেন দুটা চলোৱাৰ কাৰণে এটা এডপ্টৰ চাৰ্জাৰ ব্যৱহাৰ কৰা হৈছে 12 ভল্টৰ। তো যিয়ে নহওক বন্ধুসকল, ইয়াত আমি হিউমিডিটিৰ কাৰণে দুটা পানীৰ পাত্ৰ বহাই দিছোঁ। লাইটৰ তলৰ পিনে দেখিবলৈ পাইছে পানীৰ পাত্ৰ দুটাই হিউমিডিটি বঢ়াই ৰাখে। তো যিয়ে নহওক বন্ধুসকল, ইয়াত আৰু বেলেগকৈ হিউমিডিটিৰ প্ৰয়োজন নহয়। এইটো মেচিনৰ ৰেজাল্ট বহুত ভাল। লোকেল মুৰ্গীৰ কণী হ'লে 95% ৰেজাল্ট পোৱা যায় আৰু হাঁহৰ কণী হ'লে 70 এনেকুৱা পাৰ্চেণ্টেজ পোৱা যায়। তো যিয়ে নহওক বন্ধুসকল, এইখন মেচিনৰ কণী বহাৰ কেপাচিটি হ'ল হাঁহৰ কণী হ'লে 150টা আৰু লোকেল কুকুৰাৰ কণী হ'লে 200টা। আৰু সেইখন মেচিনত কণী ৰখাৰ কাৰণে আমি দেখিবলৈ পাইছে কাঠৰ এটা ফ্ৰেম বনাই পিনে তাৰ ওপৰত জাল লগাই দিছোঁ। গ্ৰীণ কালাৰৰ এটা নেট জাল পোৱা যায়, সেইটো লগাই দিছোঁ কণীবিলাক ৰখাৰ কাৰণে। আৰু আগফালে দেখিবলৈ পাইছে অলপমান গেপ ৰাখিছোঁ, যিহেতু লাইট আৰু ফেন দিয়াৰ কাৰণে। বেছি নহয়, আপোনাৰ 6 ইঞ্চিমান গেপ ৰাখিছোঁ। আৰু এইফালে আমি কণী ৰখা বাক্সটো বনাই দিছোঁ। কাৰণ কণী আপোনালোকে মাছেৰ কাৰ্টনতো ৰাখিব পাৰিব। কণীটো যেতিয়া আমি ৰ'টেট কৰিম তেতিয়া অসুবিধা হয় ৰ'টেট কৰাৰ কাৰণে। সেইকাৰণে এনেকুৱা ধৰণৰ যদি কাঠৰ আপোনালোকে এটা ফ্ৰেম বনাই জালি বনাই দিয়ে, তেনেহ'লে ৰ'টেট কৰাৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়। আৰু যিয়ে নহওক বন্ধুসকল, এইখন মেচিন আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। আৰু যদি বনাব নোৱাৰে আমাৰ লগত যোগাযোগ কৰিব, আমি এইখন মেচিন আপোনালোকক বনাই দিম। তো যিয়ে নহওক বন্ধুসকল, সকলোৱে ভালে থাকক, সুস্থ থাকক, ইয়াকে কামনা কৰি আজি ইয়াতে সামৰিছোঁ।